কল্পনা কৰকচোন, এক ৰাতি আপুনি বিচনাৰ পৰা শুই উঠিলে আৰু এটা খবৰ পালে ব্ৰহ্মপুত্ৰ নদী একেবাৰে শুকাই গ'ল। হয়, ঠিকেই শুনিছে আপুনি। এনেকুৱা যদি পৰিৱেশ সৃষ্টি কেতিয়াবা হয়, তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব, আজি এইটো ভিডিঅ'ত মই সেই বিষয়ে আলোচনা কৰিম। ব্ৰহ্মপুত্ৰ নদী হৈছে অসম তথা উত্তৰ পূব ভাৰতৰ জীৱন ৰেখা। এই বিশাল নদীখন যদি কেতিয়াবা সম্পূৰ্ণৰূপে শুকাই যায়, তেন্তে ই কেৱল এক পাৰিপাৰ্শ্বিক দুৰ্ঘটনাই নহয়, বৰঞ্চ এক সম্পূৰ্ণ মানৱীয় আৰু অৰ্থনৈতিক মহাপ্ৰলয়ৰ সৃষ্টি কৰিব। ইয়াৰ পৰিণামসমূহ কি হ'ব আপুনি কল্পনা কৰি চাইছেনে? আহকচোন আলোচনা কৰোঁ। 1 নম্বৰ, খোৱা পানী আৰু কৃষিৰ নাটনি। অসমৰ বেছিভাগ অঞ্চলৰ কৃষিকাৰ্য আৰু খোৱা পানীৰ উৎস এই নদীখনেই। নদীখন যদি শুকাই যায়, 1 নম্বৰ মৰুভূমিকৰণ হ'ব। তাৰমানে কি হ'ব? আমি যোনখিনি মাটিত খেতি কৰোঁ, সেই খেতি মাটিবিলাক, কৃষি মাটিবিলাক একেবাৰে শুকাই মৰুভূমিৰ নিচিনা হৈ পৰিব। যাৰ ফলত 2 নম্বৰ কাৰণটো হ'ব খাদ্য সংকট। খেতি মাটি যেতিয়া আমাৰ শুকাই মৰুভূমি হ'ব, তেতিয়া আমাৰ খাদ্য অট'মেটিক কমি আহিব, শ্বৰ্টেজ হ'ব, আৰু ফলত ৰাজ্যখনত দুৰ্ভিক্ষৰ সৃষ্টি হ'ব, আকালৰ সৃষ্টি হ'ব। তাৰ লগে লগে আহিব মহামাৰী, বিভিন্ন ধৰণৰ ৰোগ। 2 নম্বৰ কাৰণটো হ'ব ভূগৰ্ভৰ পানী। ব্ৰহ্মপুত্ৰৰ পানী নোহোৱা হৈ গ'লে ভূগৰ্ভৰ পানীৰ স্তৰ বহু তললৈ নামি যাব, ফলত কুঁৱা বা টিউবৱেলত পানী পোৱা টান হ'ব। ভাবিছেনে বাৰু কি হ'ব? 2 নম্বৰ, একদম মেইন কষ্টটো হ'ব জৈৱ বৈচিত্ৰ্যৰ বিনাশ। ব্ৰহ্মপুত্ৰৰ বুকুত বাস কৰা হাজাৰ হাজাৰ জলচৰ প্ৰাণীৰ অস্তিত্ব বিলোপ হ'ব। শিহু, যাক আমি ৰিভাৰ ডলফিন বুলি কওঁ, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী, আৰু শিহু সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব। আৰু অসমৰ বায়'ডাইভাৰ্চিটিত শিশুৰ বহুত অৱদান আছে। 2 নম্বৰ, কাজিৰঙা বিপদ। কাজিৰঙা আৰু মানাহৰ দৰে ডাঙৰ ডাঙৰ অভয়াৰণ্যবিলাকৰ বন্যপ্ৰাণীসমূহ পানীৰ অভাৱত দিশহাৰা হৈ পৰিব আৰু সমগ্ৰ ইক'ছিষ্টেমটো ধ্বংস হৈ যাব। অৰ্থনৈতিক দিশত কি প্ৰভাৱ পৰিব আমি চাই লওঁচোন আহক। মীন পালন। যোনসকল লোকে মাছ পালন বা মৎস্য পালন বা মীন পালন কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ভাত মৰি যাব। 2 নম্বৰ, জল পৰিবহণ। যাতায়াত আৰু বাণিজ্যৰ এটা মুখ্য পথ হৈছে আপোনাৰ জল পৰিবহণ। ব্ৰহ্মপুত্ৰ নৈৰ বুকুৱেদি হাজাৰ হাজাৰ জাহাজে বিভিন্ন ধৰণৰ ব্যৱসায়, ৰচদ পাতি এইবিলাক মানে আমদানি ৰপ্তানি চলি থাকে। সেই কাৰ্যটো সম্পূৰ্ণভাৱে বন্ধ হৈ যাব, ফলত বহুত মানুহ নিবনুৱা হৈ যাব। বিদ্যুৎ উৎপাদন। এইটো কি হ'ব? জলবিদ্যুৎ প্ৰকল্পসমূহ অচল হৈ পৰিব, ফলত সমগ্ৰ অঞ্চলটো অন্ধকাৰত নিমজ্জিত হৈ যাব। মানে হাইড্ৰ' ইলেক্ট্ৰিক যিবিলাক প্লেণ্ট থাকে, সেই প্লেণ্টবিলাক বন্ধ হৈ যাব পানীৰ অভাৱত, আৰু ফলত মানে গোটেই কাৰেণ্ট প্ৰডাকশ্যনটো ৰখি যাব। মেইন কষ্টটো হৈছে জলবায়ু পৰিৱৰ্তন। নদীখন যদি একদম শুকাই যায়, অসমৰ আৰ্দ্ৰ আৰু নাতিশীতোষ্ণ জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটিব। গৰম বতাহ বহুত বৃদ্ধি পাব, ধূলি মাকতিৰ প্ৰভাৱ বৃদ্ধি পাব, ধুমুহাৰ প্ৰকোপ বাঢ়ি যাব। এতিয়া আমি আহোঁ সামৰণিলৈ। ব্ৰহ্মপুত্ৰ কেৱল এটা জলধাৰাই নহয়, ই আমাৰ সংস্কৃতি আৰু ধৰ্মৰ সৈতেও জড়িত। ইয়াৰ অস্তিত্ব নোহোৱা হোৱা মানে অসমীয়া পৰিচয় আৰু সভ্যতাৰ অন্ত পৰিব। সেয়েহে নদী সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাটো আমাৰ একান্ত কৰ্তব্য। এই বিষয়ে যদি আপোনাৰ কিবা মতামত, পৰামৰ্শ থাকে, ভিডিঅ'ৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি নিশ্চয়কৈ আপোনালোকৰ কমেণ্ট ৰিপ্লাই কৰিবলৈ যত্ন কৰিম। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।